বন্ধুসকল নমস্কাৰ। আজি মই একদম সহজ পদ্ধতিৰে এয়া ৰান্ধিবলৈ লৈছোঁ শিঙৰা মাছ। মাছকেইটা খুব ডাঙৰো নহয় সৰুও নহয়, তেনেধৰণৰ মজলীয়া। ইহঁতক মই এখন এয়া ফ্ৰাইং পেন ল'লোঁ। ফ্ৰাইং পেনত কিছু মিঠাতেল আগে দি ল'লোঁ। দি লৈ তাতে মাছকেইটা পৰিষ্কাৰ কৰি ধোৱা মাছকেইটা দিলোঁ। এতিয়া ইয়াতে মই দিম এয়া চাওক চেংমৰা শাক। চেংমৰা শাক আনিছিলে এমুঠি, তাতে কোমল আগখিনি মই এয়া কাটি ল'লোঁ। এই কোমল আগখিনি কাটি লৈছোঁ কিছু। এয়া লগত লৈছোঁ পিঁয়াজ নহৰু কুটি লৈছোঁ। এইবিলাক চব কেঁচা জলকীয়া ফালি তাৰ বীজভাগ আঁতৰাই লৈছোঁ। লগত লৈছোঁ হালধি, অকণমান জিৰা পাউডাৰ। এইধৰণে এতিয়া মই এইখিনি সকলোখিনি ইয়াতে দিম, কাৰণ ইয়াত আগে এই ফ্ৰাইং পেনখনত তেল দি ল'লোঁ। দ্বিতীয়ত দিলোঁ পৰিষ্কাৰ মাছ। তৃতীয়ত এতিয়া মই দিম এয়া পিঁয়াজ নহৰু কুটা। এয়া দিছোঁ হালধি, অকণমান জিৰা পাউডাৰ, এয়া কেঁচা জলকীয়া, আদা কুৰা অকণমান। এই ধৰণে সকলোখিনি বস্তু আজি কাটি লৈছোঁ। এইখিনি মই ভাৰি নলওঁ, মিহি মিহিকৈ কুটিহে লৈছোঁ। আদাকণ অকণমান পিহি লৈছোঁ। এনেকৈ এই গোটেইখিনি দিছোঁ। লগতে এয়া চেংমৰাকেইডালো দিছোঁ। চেংমৰা কোমল ভাগটো, খুব কোমলীয়া কোমলীয়া চেংমৰা মুঠি দেখি ভাল লাগিলে ভাবিলোঁ আজি সুকীয়াভাৱে মাছত দি চাওঁচোন। আনকালে এইধৰণে মাছত মই চেংমৰা দি জুলীয়া আঞ্জা ৰান্ধিছোঁ, কিন্তু এনেধৰণে মাছৰ উতলোৱাত দিয়া নাই। উতলোৱা মানে চৰচৰি, যিটো আমাৰ ভাষাত উতলোৱাও কয় চৰচৰিও কয় কিছু লোকে। সেয়া আজি এনেকৈ এয়া কৰিব লৈছোঁ। এয়া চাওক চেংমৰাখিনি মিহিকৈ কুটি লোৱা এইখিনি ইয়াত দিলোঁ। দি এতিয়া ভালধৰণে মই এইখিনি মাখিম। এতিয়া এইধৰণে খুব ভাল ধৰণে মাছখিনি মাখি পৰিমাণ মতো নিমখো দি দিছোঁ ইয়াতেই। দি এইখিনি এইধৰণে খুব কিছুক্ষণ আলফুল হাতেৰে আলফুলকৈ, কাৰণ মাছ আছেতো, গতিকে বস্তুখিনি খুব হালকাভাৱে মানে আলফুলকৈ হেৰি কৰি এনেকৈ মাখি দিলোঁ। দি ইয়াতে মই এতিয়া অকণমান প্ৰয়োজনীয় পানী দিম। আপোনালোকেও এইদৰে দি কেতিয়াবা চাবচোন কি হয়। মই এতিয়া এয়া এইখিনিতে অকণমান পানী দি আৰু জুইত বহাই দিম। জুইত দিওঁতে একদম কম জুইত দিম। কম জুইত ঢাকোন নিদিয়াকৈ লাহে লাহে, প্ৰথমে 1-1.5 মিনিটমান ঢাকোন দিব পাৰে। তাৰপিছত লাহেকৈ ঢাকোনখন উদুঙাই কম জুইত উতলিব দিব আৰু পানীভাগ সমূলি নাইকিয়া কৰি দিব। যিটো আমাৰ চৰচৰি বুলি কয় ধৰি লওক,